অৰবিন্দ কেজৰিৱাল আপোনালোকে গম পাইছে ন, দিল্লীৰ মুখ্যমন্ত্ৰী আছিল, জেলৰ পৰা চলাই আছিল শাসনভাৰ। তেনে বহু নেতা আছে ভাৰতত, বহু দাগী দাগী অপৰাধ থকাৰ পিছতো শাসনভাৰ কৰি গৈছিল। ইয়াৰ প্ৰত্যুত্তৰত বিজেপিয়ে নতুন এখন আইন এতিয়া আনি আছে, সেইটো ভালৰহে কথা। কিন্তু এই কৰ্চ কাৰেণ্ট চেনেলটোৱে ইয়াৰ উল্টা এটা ছবি দাঙিবলৈ চেষ্টা কৰিছে। বিজেপিয়েহে ভাল হ'ব বোলে এই আইনখনত যদি আহে, বিজেপি লাভৱান হ'ব। কিন্তু এইটো সম্পূৰ্ণ মিছা। ভৱিষ্যত আমাৰ দেশখন যে এনে ধুৰন্ধৰ নেতাসকলৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে এই বিলখন যে আনিছে সেইটো চিৰসত্য। এইটো আমাৰ কাৰণে ভালৰহে কথা। আমি ধন্যবাদ জনাইছোঁ ভাৰত চৰকাৰক। আৰু এই বিলখনত কি কি আছে এই ভিডিঅ'টো চাওকচোন। নমস্কাৰ, মই উৎপল। ডাক লাগিলেই যাব কাটি জেল যাবলৈ সাজু হৈ থাকক গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, মমতা বেনাৰ্জী, তেজস্বী যাদৱ আৰু তামাম বিৰোধী নেতা, যিসকলে ভাবি আছে মুখ্যমন্ত্ৰী হ'ম বুলি আৰু যিসকল বৰ্তমান বিৰোধী মুখ্যমন্ত্ৰী। কাৰণ যিকোনো কাৰণত 30 দিন কাৰাগাৰত থাকিলে যাব মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ পদ। আৰু মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী কাৰ যাব? হিমন্ত বিশ্ব শৰ্মা, দেৱেন্দ্ৰ ফাডনবিছ বা অমিত শ্বাহ, নৰেন্দ্ৰ মোদীৰটো নাযায়, যাব বিৰোধীৰ। কাৰণ এই চৰকাৰৰ দিনত ইডি, CBI শাসকীয় দলৰ নেতা মন্ত্ৰীক হাত দিয়াৰ উদাহৰণ নাই। আছে 95% বিৰোধীক জব্দ কৰাৰ উদাহৰণ। আজি দেশত বিৰোধীৰ চৰকাৰ শূন্য কৰিবলৈ আটাইতকৈ ডাঙৰ পদক্ষেপটোৱে গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে। বিৰোধীৰ তুমুল আপত্তিৰ পাছতো লোকসভাত উত্থাপন হ'ল গুৰুতৰ অপৰাধত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণৰ বিল। আজি বিৰোধীৰ বিক্ষোভৰ মাজতেই লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰে 3খনকৈ বিল। এই বিলসমূহ অনা হৈছে মূলতঃ সংবিধান সংশোধনৰ লক্ষ্যৰে, যাতে গুৰুতৰ অপৰাধৰ সৈতে জড়িত কোনো মন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীয়ে নিজৰ পদৰ বাবে সাংবিধানিক ৰক্ষা কৱচ লাভ নকৰে। আজি কেন্দ্ৰীয় চৰকাৰে অনা এই 3খন বিল হ'ল কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসন সংশোধনী বিল 2025, সংবিধান 130তম সংশোধনী বিল 2025 আৰু জম্মু আৰু কাশ্মীৰ পুনৰ্বিন্যাস সংশোধনী বিল 2025। এই বিধেয়ক গৃহীত হ'লে কোনো মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীয়ে সাংবিধানিক ৰক্ষা কৱচ লাভ নকৰিব। তেওঁলোক পোনে পোনে কাৰাগাৰলৈ যাব আৰু চৰকাৰ ভংগ হৈ যাব। সংবিধানৰ 75 অনুচ্ছেদ সংশোধনৰ জৰিয়তে নতুনকৈ সন্নিৱিষ্ট কৰিব বিচৰা অনুচ্ছেদত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে যদি কোনোবা মন্ত্ৰী কোনো গোচৰত অভিযুক্ত হৈ 30 দিনৰ অধিক কাৰাগাৰত থাকে, যদি গোচৰৰ শাস্তি 5 বছৰতকৈ অধিক হয়, তেন্তে 31 নম্বৰৰ দিনটোত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শমতে ৰাষ্ট্ৰপতিয়ে তেনে মন্ত্ৰীক বৰ্খাস্ত কৰিব পাৰে। আৰু প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত নতুন আইনত উল্লেখ কৰা হৈছে এইদৰে: যদি কোনোবা প্ৰধানমন্ত্ৰী কোনো গোচৰত অভিযুক্ত হৈ 30 দিনৰ অধিক কাৰাগাৰত থাকে, যদি গোচৰত শাস্তি 5 বছৰতকৈ অধিক হয়, তেনেহ'লে 31 সংখ্যক দিনটোত তেওঁ পদত্যাগ কৰিব, অন্যথা তাৰ পাছত তেওঁৰ প্ৰধানমন্ত্ৰী পদ বাহাল নাথাকিব।